হেল্ল' এভৰিৱান, মই সীমা গগৈ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বিশ্বকৰ্মা পূজা, ৰাতিপুৱাই গা পা ধুই আজৰি হৈ ল'লোঁ। আৰু আমাৰ ঘৰতো অকণমান নিয়ম কৰিছোঁ, বৰ ডাঙৰকৈ নহয় আৰু ঘৰতে কৰিছোঁ। আৰু চাকি বন্তি তেনেকৈ জ্বলাইছোঁ। আৰু মোৰ থাপনাখন আপোনালোকক দেখাইছোঁ। মই ইয়াতেই ৰাতিপুৱা গধূলি সদায় চাকি জ্বলাওঁ আৰু মোৰ বহুত মৰমৰ হয়। ৰাতিপুৱা গধূলি এনেকৈয়ে আৰু ফুলেৰে ধুনীয়াকৈ সজাই দিছোঁ। আৰু প্ৰায়ভাগ মই ফুল দি পেলাই চাকি জ্বলাওঁ, মানে ফুল চুল দিওঁ। আৰু বিশ্বকৰ্মা পূজা তাতে মিঠা অকণমান বনালোঁ, মিঠা মানে কি পায়সকে বনালোঁ। আৰু ভাবিলোঁ অকণমান পূজা বুলি, আৰু এনেকৈ ভালকৈ মানে হেৰি কৰি শৰাইখন আগবঢ়াই দিলে, মই নহয় বাৰু মোৰ মানুহজনে দিলে আগবঢ়াই পেলাই বিশ্বকৰ্মা বাবাক। আৰু এনেকৈ প্ৰসাদটো চাওক, প্ৰসাদ এয়া মই নিজেই কাটিলোঁ আৰু কল চল এনেকৈ কৰি। আৰু বৰ বিশেষ মানে ভিডিঅ' কৰা নহ'ল। আৰু ভাবিলোঁ আবেলি সময়ত, গধূলি সময়ত আমাৰ ওচৰতে মনসা পূজা পাতে আৰু বৰ বেছি দূৰ নহয়, তালৈকে যাম বুলি ওলালোঁ। ওচৰৰ মামী, পদ্মা মামী আৰু ইম্পু, চিম্পী, আমি কেইজনী ওচৰতে মনসা দেৱীৰ মানে পূজা পাতে। তাত বহুত বছৰৰ পৰা শুনি আহিছোঁ, আৰু মই বিয়া পাতি অহাৰ পিছৰ পৰাই শুনি আহিছোঁ। কিন্তু মোৰ যাবলৈ মানে কি ক'ম, টাইম নোহোৱা নহয়, যাম বুলি ভাবি থাকোঁ কিন্তু যোৱা নহয়। আৰু ভাবিলোঁ মনসা দেৱীৰ মাৰ ওচৰত অকণমান আশীষ বিচাৰি যাওঁ। আৰু প্ৰথমবাৰৰ বাবে মনসা মাৰ ওচৰত চাকি জ্বলাবলৈ বুলি ওলাইছোঁ। বহুত মনটো ভাল লাগিছে। আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয় বাৰু। আৰু কলপাত লৈ লৈছোঁ, লগত তামোল পাণ এনেকৈ চাকি। এয়া পদ্মা মামী আৰু চিম্পী, আমি তিনিজনী বহিলোঁগৈ। আৰু তাত মানে মানুহ এঘৰত পাতে তাতে। আৰু তেওঁলোকৰ ঘৰত বহুত আগৰ পৰাই এনেকৈ পূজা পাতি আহিছে। পূজা মানে বছৰে বছৰে পাতিয়ে থাকে। এনেকেই ৰাইজ বহুত হৈছে, প্ৰায়ভাগ মানুহ। আৰু পদ্মা মামীয়ে শৰাই দিলে, আৰু আমি শৰাই দিয়া নাই, আমি চাকিকে দিলোঁ, চিম্পী আৰু মই। আৰু এইগৰাকী মানুহৰ ঘৰতে মানে এনেকেই পূজা প্ৰতি বছৰে পতা হয়। আৰু আমি চাকি ধূপ জ্বলাই ল'লোঁ ধুনীয়াকৈ। আৰু জ্বলাই কৰি এনেকেই মানে বহুত ভিৰ হয় মানুহৰ। আৰু বৰ বেছি দেৰি বাৰু আমি থকা নহ'ল তাত। আৰু চাওক, মই চাকি ৰেডি কৰিলোঁ, এনেকৈয়ে চাকি দিলোঁ ধুনীয়াকৈ। চাকি দি কৰি ফুল চুল চব লৈ গৈছিলোঁ আৰু ধুনীয়াকৈ চাকি গছ দিলোঁ। আৰু এয়া সিহঁতৰ ঘৰৰে মানুহ হয়, যাৰ ঘৰত মানে পূজা ভাগ পতা হয়, এয়া তেওঁলোকৰ ছোৱালী। আৰু ধুনীয়াকৈ চাকি তাকি দিলোঁ মনৰ কামনা পূৰণ হ'বৰ বাবে। আৰু মাৰ ওচৰত আশীষ বিচাৰিলোঁ ধুনীয়াকৈ। আৰু এনেকৈ বহুত ভালকৈ পাতিছে, আৰু ৰাইজক ধুনীয়া শুশ্ৰূষা কৰিছে। চাকি বন্তি জ্বলাই কৰি মানুহৰ ভিৰ দেখিছে। পদ্মামীও চাকি জ্বলালে। ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ, সৰুকৈ অকণমান আজিনো দিনটো কি কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই।